সকলোকে শুভ সন্ধিয়া জনাইছোঁ দেই। আৰু কি ক'ম, এইফালে আহোঁতে আমাৰ ইয়াৰ নামঘৰত আপোনালোকে গম পাইছে চাগে, মই আগতে দেখাইছোঁ। তাৰ কাষতে ইমান ধুনীয়াকৈ এজাৰ ফুলি আছে এইফালে চাওকচোন। আৰু লগতে আছে এয়া এটা আপুৰুগীয়া বস্তু, কি হয় কওকচোন, কৈ দিছোঁ বাৰু দেই, বেছি দেৰি ৰখাই নথওঁ আপোনালোকক, চিন্তা নকৰিব। এয়া হৈছে মেটেকা, আমাৰ গাঁৱৰ একমাত্ৰ এই নামঘৰৰ কাষেদি যিটো পানী বৈ যায়, এইখিনি মেচা নৈ বুলি কয়, এইডোখৰতহে অকল এইখিনি দেখা পোৱা যায়। আগতে স্কুললৈ যাওঁ, তেতিয়া আমাৰ যদি চিঞাহী শেষ হয় তেতিয়াহ'লে বুদ্ধি দেউতা থাকে নহয়, আমাৰ ইয়াতকৈ যিখিনি চিনিয়ৰ থাকে সিহঁতে কয় কি, তহঁতৰ যদি চিঞাহী শেষ হৈছে তেতিয়াহ'লে এই ফুলপাহ মোহাৰি মেলি ইয়াৰ যিটো ৰস হয় ৰসটো উলিয়াই মানে পেনত ভৰাই দিবি আৰু তোমালোকে মানে এইটোতে লিখিব পাৰিবা। আমি আৰু কি ক'ম আৰু বুৰ্বক মানুহৰ কথা, তেতিয়াতো সৰু অৱস্থাটো চবৰে হয় তেনেকুৱা। আমিও পটাপট লাগি যাওঁ আৰু দেই, বোকা চোকা লাগি মেলি তেনেকৈ ছিঙি মেলি আৰু চিঞাহী বনাবলৈ লাগি যাওঁ চেপি মেলি। কিন্তু যেতিয়া লিখোঁ তেতিয়া আকৌ একেবাৰে পনীয়া আহে নহয়, পানী পানী গৈ আহে, তাৰপিছত গালি খাবলৈ লাগি যাওঁ আৰু স্কুলত। বহুত কথাই মনত পৰে। আৰু স্কুললৈ যাওঁতো আমি এইটো ৰাস্তাইদি গৈছিলোঁ।